ইতিহাস প্ৰসিদ্ধ খনা ব্যক্তি। ছাৰ আইজাক নিউটন বিশ্ববিখ্যাত পদাৰ্থবিদ তথা গণিতজ্ঞ ছাৰ আইজাক নিউটনে কেম্ব্ৰিজ বিশ্ববিদ্যালয়ৰ ৰয়েল ছ'চাইটিৰ তৰ্ক সভাত অংশগ্ৰহণ কৰিব পৰা নাছিল। ইয়াৰ কাৰণ হ'ল তেওঁ খনা আছিল। নিউটন খনা আছিল বাবেই 1689 চনত দুবছৰৰ বাবে ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ সদস্য হৈ থাকোঁতে এবাৰেই মাত্ৰ মুখেৰে এটা বাক্য উচ্চাৰণ কৰিছিল, মোৰ গৰম লাগিছে, খিৰিকীখন মেলি দিয়া। আন্তন পাভলভ চেখভ এইজন বিশ্ববিখ্যাত চুটিগল্প লেখকৰ বহু চুটিগল্প আমাৰ অসমীয়া কাকত আলোচনীটো অনুদিত ৰূপত সিঁচৰিত হৈ আছে। সৰুকালতে আন্তন পাভলভ চেখভ যথেষ্ট খনা আছিল যদিও ডাঙৰ হৈ অহাত এই সমস্যা অন্ত পৰিছিল। চাৰ্লছ ডাৰউইনৰ বিষয়ে নজনা বা তেওঁৰ নাম নুশুনা মানুহ হয়তো খুব কমেই ওলাব। বিৱৰ্তনবাদৰ স্ৰষ্টা এই বিশ্ববিখ্যাত ব্যক্তিজন খনা আছিল। পিছলৈ বহু প্ৰচেষ্টাৰ বলত তেওঁৰ এই সমস্যা যথেষ্ট লাঘৱ হৈছিল। মেৰিলিন মনৰো হলিউডৰ একালৰ আবেদনময়ী অভিনেত্ৰী মেৰিলিন মনৰোৰ নাম আজিও বিশ্বৰ বহুতৰে মুখে মুখে। সৰুকালতে এইগৰাকী অভিনেত্ৰী আছিল যথেষ্ট খনা। অভিনয় জগতলৈ অহাৰ পাছত কেইবাখনো জনপ্ৰিয় ছবিত তেওঁ সৰুকালৰ অভিজ্ঞতাৰে খনা চৰিত্ৰত অভিনয় কৰি দৰ্শকৰ বহু প্ৰশংসা লাভ কৰিছিল। লেনিন মুখৰ মাত ফুটা বয়সৰ পৰাই লেনিন আছিল অত্যন্ত খনা, যাৰ বাবে তেওঁ বিভিন্ন সময়ত বিভিন্ন সমস্যাৰ সন্মুখীন হৈছিল। চিকিৎসকৰ পৰামৰ্শ অনুসৰি তেওঁৰ এই সমস্যা কিছু পৰিমাণে হ্ৰাস পাইছিল যদিও মৃত্যু পৰ্যন্ত সম্পূৰ্ণৰূপে তেওঁ খনাই কথা কোৱাৰ পৰা সুফল লাভ কৰা নাছিল। জিমি ৰজাৰ্ছ বিশ্ব সংগীতত জিমি ৰজাৰ্ছৰ নাম চিৰযুগমীয়া হৈ থাকিব। এই বিশ্ব প্ৰসিদ্ধ সংগীতজ্ঞজন জন্মৰ পৰা প্ৰায় 9 বছৰ পৰ্যন্ত খনা আছিল যদিও পৰিয়াল তথা শুভাকাংক্ষীৰ প্ৰচেষ্টাত পিছলৈ এই সমস্যাৰ পৰা মুক্ত হৈছিল। ক্লাৰা বাৰ্টন আমেৰিকান ৰেড ক্ৰছ ছ'চাইটিৰ প্ৰতিষ্ঠাপক ক্লাৰা বাৰ্টনক ইতিহাসে কেতিয়াও পাহৰিব নোৱাৰে। সৰুতে তেওঁ অতি খনা আছিল যদিও 16 বছৰ বয়সত শিক্ষকতা জীৱনৰ পাতনি মেলাৰ পাছত লাহে লাহে এই সমস্যা নোহোৱা হৈছিল। ঈশপ সাধুকথাৰ পৃথিৱীত ঈশপক ৰজা আখ্যা দিয়া হয়। তেওঁৰ সাধুকথাৰ সোৱাদ কোনেনো পাহৰিব পাৰিব। গ্ৰীক নীতিমূল সাধুকথাৰ আদি পুৰুষ ঈশপ সৰুতে আছিল যথেষ্ট খনা। বহু প্ৰচেষ্টাৰ মূৰত তেওঁৰ এই সমস্যাৰ পৰা মুক্ত হৈ পৰৱৰ্তী সময়ছোৱাত এজন বাকপটু ব্যক্তি হিচাপে জনপ্ৰিয় হৈ পৰিছিল। বিথোভেন মাত্ৰ 12 বছৰ বয়সতে পিয়ানো বজাই অসাধাৰণ প্ৰতিভাৰ পৰিচয় দিয়া বিথোভেন বিশ্ব সংগীতৰ এক উল্লেখযোগ্য নাম। ইউৰোপীয়ান সংগীতৰ প্ৰবাদ পুৰুষ আখ্যা দিয়া এই বিশ্ববিখ্যাত ব্যক্তিজন সৰুৰে পৰা খনা আছিল যদিও সংগীতৰ ক্ষেত্ৰখনত ভৰি দিয়াৰ পাছত স্বপ্ৰচেষ্টাৰ বলত তেওঁৰ এই সমস্যা সমাধান হৈছিল। জোচেফ প্ৰিছলি ইতিহাস, শৰীৰতত্ত্ব আৰু জ্যোতিৰ্বিদ্যাৰ পণ্ডিত তথা ইংৰাজ ৰসায়নবিদ জোচেফ প্ৰিছলিৰ বিষয়ে কোনেনো নাজানে। এই বিশ্ব প্ৰসিদ্ধ ব্যক্তিজনৰ শিক্ষকতাৰ প্ৰতি দুৰ্বলতা আছিল যদিও তেওঁৰ খনাই কথা কোৱা অভ্যাসটোৰ বাবেই শিক্ষকতা কৰিব পৰা নাছিল। ভাৰ্জিল বিশ্ববিখ্যাত ৰোমান কবি ভাৰ্জিলৰ নাম নুশুনা কাব্যপ্ৰেমী সম্ভৱতঃ পৃথিৱীতে নোলাব। ভাৰ্জিল আছিল অত্যন্ত খনা। তেওঁ আইন বিষয়ত যথেষ্ট অধ্যয়ন কৰিছিল যদিও একমাত্ৰ খনাই কথা কোৱাৰ সমস্যাটোৰ বাবেই কোনোদিনে আইন সভালৈ যোৱা নাছিল। অগাষ্ট ষ্ট্ৰিণ্ডবাৰ্গ সম্পূৰ্ণ নাম তেওঁৰ জোহান অগাষ্ট ষ্ট্ৰিণ্ডবাৰ্গ যদিও সমগ্ৰ বিশ্বই তেওঁক জানে অগাষ্ট ষ্ট্ৰিণ্ডবাৰ্গ নামেৰে। ইতিহাস প্ৰসিদ্ধ এইজন ছুইডিছ নাট্যকাৰ তথা উপন্যাসিক শৈশৱৰ পৰাই আছিল খনা। অৱশ্যে বহু প্ৰচেষ্টাৰ অন্তত জীৱনৰ শেষৰ ফালে তেওঁৰ এই সমস্যাৰ পৰা কিছু পৰিমাণে মুক্ত হৈছিল।